ওয়েলকাম ইউটিউব মাই চেনেল। মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে, এয়া আছে এইটো কলডিল আৰু এইকেইটা কি গুটি, ভেঁকুৰ গুটি নেকি এইকেইটা। মায়ে আনি থৈ দিছে, বেছি নহয় এইফাল এইকেইটা। এয়াকে আজি দুপৰীয়া সাঁজটো খাম, বইল কৰিম, আলু পিটিকা দি সেনেকৈ খাম। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। সেইটো চেনি কলৰ নে এতিয়া জাহাজী কলৰ সেইটোহে নাজানিছোঁ। আচলতে মায়ে আনি পেলাই থৈ দিছিলে, মাক সোধাও নহ'ল, সেইটো কাৰণে তিতাই হয় নাই এতিয়া কি হয় হ'ব আৰু। এয়া দেখিলে, মই এনেদৰে কৈ দিছোঁ, কাটি দিছোঁ সৰু সৰুকৈ। এয়া এতিয়া দি দিম, নিমখ অলপ দি দিম, তেতিয়া সিজাটো অলপ সোনকাল হ'ব। এয়া হৈ গ'ল, এতিয়া দি দিম। এয়া দেখিছে, গুটি আলু ঘৰৰ হয়, আলুকেইটা দি দিম। ঐ আহা আকৌ তুমি, আহা বান্ধ। এতিয়াখিনি চাওঁ, এয়া দেখিছে উতলিছে আৰু মই ইয়াৰ ওপৰত দি দিম এইখিনি কচু থুৰি। এয়া মই বুটলি আনি মেলি থৈ দিছোঁ, পিটিকা বনাই খাম বুলি। ক'লা কচু থুৰি আৰু বগা কচু থুৰি আপোনালোকে জানি চাগে কিহত লাগে, আৰু কচু থুৰি দেহৰ কাৰণে বহুত উপকাৰী। এয়া ভাপতে সিজিব। এয়া এইকেইটা আছে কণবিলাহী, জলকীয়া। এয়া কণবিলাহী আৰু জলকীয়া মই এনেকৈ পুৰিম, পুৰিবলৈ ইয়াতে হ'ব। এয়া কচুথুৰিখিনি হৈ গ'ল, উলিয়াই থৈ দিওঁ ধুনীয়াকৈ। কোলা কোলা হৈ গৈছে। আলু সিজিলে, এয়া বিলাহী পুৰি আছোঁ। এয়া দেখিছে জলকীয়াকেইটা পুৰিছে আৰু এয়া বিলাহী পুৰা হৈ গ'ল। পুৰা গৰম হৈ আছে। এয়া ইয়াত দেখিছে, এতিয়া মই আদা লৈছোঁ, ইয়াত পোৰা জলকীয়া আৰু ইয়াত বিলাহী, কচু থুৰি, কলডিল বইল। এয়া দেখিছে আপোনালোকে নিশ্চয়। এয়া মই এতিয়া উলিয়াই লৈছোঁ গামলা এটাত। আলুখিনি ভাজিলে ধুনীয়াকৈ। এয়া এইখিনি কলডিল লগত ধুনীয়াকৈ সিজিলে। এইখিনি এতিয়া দিম কচুথুৰিখিনি। এয়া থেকেৰা অলপ দি দিম। এয়া দেখিছে, এয়া হৈ যাব থেকেৰা 3টাকৈ। এয়া হৈ গ'ল। এয়া আছে কলডিল, আলু আৰু এয়া কচুথুৰি। এয়া ভাতখিনি হৈ গ'ল, এতিয়া খাই লওঁ।